ওলাইছোঁ। আপোনালোকৰ নাতিনসকলক শুনাব। মই আমাৰ নাতি ল'ৰাটোক শুনাব খুজিছোঁ। অকণমান শুনিবা দেই, এই সাধুখন ভাল লাগিব দেই, ভয় নাখাবা কিন্তু। এখন গাঁৱত দুটা বুঢ়া বুঢ়ী আছিলে। সিহঁতৰ এটা ল'ৰা আছিলে, ল'ৰাটোক বিয়া কৰাই দিলে। শুনিছে নাই? যেতিয়া বিয়া কৰালে, ল'ৰাটো বোৱাৰী আনিলে আৰু ল'ৰাজনে সদায় পথাৰলৈ গৈ থাকে। গৈ থাকিলে আকৌ এদিনে আৰু বুঢ়ীজনীয়ে ক'লে, ঐ মোৰ ল'ৰাটোৰ কাৰণে খোৱা বস্তু লৈ যাবি, যা তই। এনেকৈ ক'লে, বোৱাৰীজনীক ক'লে। বোৱাৰীজনী ক'লে, দিয়কচোন মা, লৈ যাওঁ, তেখেতে জলপান অলপমান খাব, দি আহোঁগৈ। এনেকৈ ক'লে, লৈ গ'লগৈ। খোৱা বস্তুখিনি নিলে আৰু দিলে। পায়স বনাইছিলে মাকে, শুনিছে নাই? পায়সখিনি দিলে, পায়সখিনি আৰু ল'ৰাটোৱে খালে, খাই লৈ আৰু গুচি আহিলে। তাই আহিলে, বেচেৰীজনী বেয়াই লাগিলে তাইক খাবলৈ নিদিয়ে। শাহুৱেকে নিদিলে। তাই সদায় ভাবি থাকে, ইমান ধুনীয়া চেণ্ট ওলাইছে, কি দিছে ক'ব নোৱাৰোঁ মাক, তেওঁৱে খায়, মই খাবই নাপাওঁ, কি বা খুৱাইছে, এনেকৈ ভাবি থাকে। ভাবোতে এদিন বেচেৰীয়ে ভাবিলে, আজি লৈ যাই মই লুকুৱাই থৈ আহিমগৈ, তেখেতক খাবলৈ নিদিওঁ। এনেকৈ ভাবিলে। ভাবোতে আৰু তেওঁ কি কৰিলে, লুকুৱাই থ'লে সিদিনাখন। শুনিছা নাই? যেতিয়া লুকুৱাই থোৱাৰ পিছতেতো তাকতো দিয়া নাই না খাবলৈ। সিও গম নাপালে যে তেওঁৰ পত্নীয়ে আহিছে, ক'ব পৰা নাই। সেই সাপ এজনীয়ে আহি তেওঁৰ সেই পায়সখিনিয়ে খাই পেলালে। খোৱাৰ পিছত তেখেত ঘৰলৈ আহিল। ল'ৰাটোৱে আহি একো কোৱা নাই আৰু, নক'লে নাই আৰু। তাই ক'লে, মা মই খৰি কাটিবলৈ যাওঁ, অকণমান যাওঁনে? যোৱা বোৱাৰী যোৱা, এনেকৈ ক'লে। বোৱাৰীজনী গ'ল, যাই দেখিলে টোপোলাটো ইয়াত বিচাৰে, তাত বিচাৰি টোপোলাটো ক'তো নাপালে। তেওঁ দুখ মনে কান্দি বহি থাকিল সেইখন। সেই সাপজনী আহিলে নহয়, আহিতো দেখিলে এইজনীতো কান্দি আছে। মতা সাপটোৱে ক'লে, ঐ তই বৰ বেয়া কাম কৰিছ নহয়, এইজনীয়ে এই পায়সখিনি থৈ গৈছিল, তাই পায়সখিনি তই খায়েই পেলালি, বৰ বেয়া কৰিলি দেই, যা তাক কবি, যা মৰম কৰি কিবা কবি, বেচেৰীজনীয়ে খাবয়ে নাপায়, এনেকৈ ক'লে। শুনিছ নাই? পিছে তাৰ গ'ল আৰু তাই আৰু সাপজনীয়ে মাতিলে, মা কি হৈছে তোমাৰ? তাই মানুহৰ ৰূপ ধৰিছে। সাপজনীয়ে ক'লে, মা কান্দিছোঁ আৰু বেয়া লাগিছে, মোৰ বহুত দুখৰ কপাল, শাহুজনীয়ে সদায় পায়স বনায়, মোৰ মানুহজনক দিয়ে, মোক নিদিয়ে, তেখেতেও খায়, মই সদায় গোন্ধ পাই থাকোঁ, আজি থৈ গৈছিলোঁ, খাবলৈ নাপালোঁ, কোনোবাই লৈ গ'ল, খৰি নিম বুলি আহিছিলোঁ, খৰি লুৰি যাওঁগৈ আৰু। মা তুমি বেয়া নাপাবা দেই, কি ক'ম, সেইখিনি মোৰ ইমান ভাল লাগিল নহয়, ময়ে খাই পেলালোঁ। আহাচোন, তুমি মোৰ ঘৰলৈ যাবা, ওলাই এনেকৈ লৈ গ'লগৈ। তাই আৰু গ'ল, যাই কেনে একদম গাঁতৰ ভিতৰত সোমাই গ'ল নহয়, সাপৰ গাঁতত সোমাই গৈ দেখিলে যে কি ধুনীয়া নাগিনীৰ ঘৰ, ইমান মৰম লাগে, সোণে ৰূপে মাণিকে ভৰি আছে তাত, হীৰা মুকুতাৰে। তাই ভাবিলে আন নাযাওঁ আৰু, মই ইয়াতে থাকিম দে মা, এনেকৈ ক'লে। তেতিয়া মাকে ক'লে আৰু, সাপজনীয়ে ক'লে যে মই হ'লোঁ সাপ, দেখিছা, মই সাপ, আৰু এই ডাঙৰ থালিটো পাতি থৈছোঁ দেই, তই এইবিলাক কাম বন কৰিবি, কিন্তু থালিটো তই দাঙি নথবি আৰু নেচাবি কি থৈছোঁ, এনেকৈ ক'লে আৰু হ'ব দিয়ক মা, এনেকৈ ক'লে। আৰু তাই আৰু সদায় ঘৰ চাফা কৰে, খৰিটো সিদিনাখন তাই ভাবিলে ইয়াতে মা কি থৈছে, এনেকৈ চাওঁ ৰ'বা বুলি কৈ তাই থালিটো এনেকৈ দাঙিলে, দেখিলে সাপৰ পোৱালি দৌৰি আছে, ইপিনে সেইপিনে দৌৰি আছে সাপৰ পোৱালি। তাই লগ আকৌ ঢাকনিটো মাৰি দিলে যে এটা সাপৰ গোটেই সৰু সাপজনী পোৱালিটো লেজডাল কাটিলে। তাইতো দুখ পালে নহয়, দুখ পালে আৰু ভিতৰতে আছে কান্দি। মাকে গধূলি আহি চাই যে পোৱালি এটাতো এনেকুৱা হৈছে। সাপটোৱে ক'লে, মা তুমি এজনী ক'ৰ কি আনিছা, দেখিছা মোৰ লেজডালে ছিঙি পেলালে, মই ইমান দুখ পাইছোঁ, এইৰ বদলা মই লৈহে এৰিম মা। বৰ্মা এনেকৈ নক'বা, সেইটো তোমাৰ ভণ্টি হয়, বাইৰ হয়, এনেকৈ নক'বা দেই,
তোমাৰ বাইৰে হ'ব, যিয়ে নহওক সিহঁত মানুহৰ হেৰি তুমি একো নকৰিবা দেই। নহয় নহয় কৰিম কৰিম মই এনেকৈ কৰিম, তুমি কৈছা নহয় সিহঁতৰ শাহুৱেকক হ'লেও মই কিবা কৰিম বা গিৰিয়েকক হ'লেও কিবা কৰিম এনেকৈ ক'লে। এইজনীটো শুনিলে নহয় কথাটো, এইজনী যিজনী যেন বোৱাৰী আছিলে বোৱাৰীজনী শুনিলে সকলোখিনি কথা শুনাৰ পিছত ক'লে মা মই ইয়াতে নাথাকোঁ, মই ঘৰত যাওঁ, আপোনালোকৰ পোৱালীবিলাকে কেনেকৈ কথা কয় মোৰ ভয় লাগিছে, মই যামগৈ। তেতিয়া কোৱাতে ক'লে যা যাবিয়ে তই ঘৰলৈ যা, কিন্তু কি কৰিবি তোৰ মই সেইখিনি খাই পেলালোঁ কাৰণে তোক আজি ইমান দিনে ৰাখিলোঁ, মোৰ বেয়া লাগিছে দেই, দুখ লাগিছে এনেকৈ ক'লে। কোৱাৰ পিছতে গ'লগৈ। তাই আগে আগে গৈ আছে, এই লেজ কাটিছিল, লেজ কটা সাপৰ পোৱালিটোৱে তাৰ পিছপিনে পৰা যায়ে আছে যায় সিহঁতৰ ফুলনি বাৰীখনত চুপি ৰৈ গ'ল। অ' মা বোৱাৰীজনীয়ে চিঞৰি আছে, চিঞৰি থাকোঁতে আৰু এই বোৱাৰীজনী চিঞৰতে শাহুৱেকে ক'লে কোন মামা লগাইছ এনেকৈ ক'লে। কোৱাতে ক'লে অ' মা মই নহয় আপোনাৰ বোৱাৰী হয় এনেকৈ ক'লে। এনেকৈ যেতিয়া ক'লে কোৱাৰ পিছত এইজনী দেখোন আহি ওলাল, ক'ৰ পৰা আহি ওলালি তই, ৰ তোক শিক্ষা দি আছোঁ তই আজি ইমান দিনৰ মূৰত তই ঘৰলৈ আহিছ, ক'ত গৈছিলি তই, অ' মা মোক নেমাৰিব মা নেমাৰিব, মই বৰ দুখ পাইছোঁ মা, মই বৰ ভয় খাইছোঁ মা, মোৰ বেয়া লাগিছে মা। শুনিছা নাই কি কৈছোঁ, মনত ৰাখিবা কিন্তু সাধুটো। এনে ক'লে সাধুটো গোটেইখিনি যেনেকৈ পায়সৰ কথাখিনি ক'লে আৰু আপুনি দিয়া পায়সবিলাক আপোনাৰ ল'ৰাৰ পায়সখিনি মই সেইদিনা লুকুৱাই থ'লোঁ মা, খাবলৈ থৈ দিলোঁ, আমাৰ সেই নাগ নাগিনী মা আৰু দেউতা আছে নহয় খাই পেলালে। যেতিয়া খাই পেলালে মোক তাতেই ৰাখি থ'লে, আজি আৰু মই গুচি আহিলোঁ মা, আপুনি হেৰি নকৰি দিব দে মা, কোনোদিনে সাপৰ পোৱালি আহিলে বা মাক আহিলে আপুনি নামাৰিব, মোৰ দুখ লাগে, মোক ইমান দিনে ৰাখিছে তাত আৰু দেখিছে মোক কিমান সোণ ৰূপ হীৰা মানি মুকুতাবোৰ মোক দি পঠালে। এইখিনি কথা সাপৰ পোৱালিটোৱে শুনিছে নাই, সাপৰ পোৱালিটোৱে গোটেইখিনি শুনি আছে, শুনি ক'লে এইজনী সঁচাকৈ মানুহে হয়, দেখিছা এইজনীক মই নাপাম আৰু এই গিৰিয়েককো মই একো নকওঁ, শাহুৱেককো মই একো নকওঁ, মই যাওঁগৈ ঘৰলৈ। এই বুলি কৈয়ে সাপৰ পোৱালি পোনাই একেবাৰে মাকৰ ঘৰলৈ গুচি গ'ল, গাঁতত সোমালে। গাঁতত সোমাই ক'লে অ' মা মই আহিলোঁ, মোৰ মাকৰ আৰু দেউতাকৰ ভয় লাগিল নহয়, অ' বোপাই তই কিবা কৰিলি নেকি, বেয়া কাম কৰিলি নেকি, খালি নেকি কাৰোবাক, নাই মা নাই, মই নাখাওঁ নহয় মা, অ' মা মই কিয় খাম, বাইদেৱে যিমান ভাল ভাল কথা কৈছে নহয় মোৰ দুখেই লাগি গৈছে, সেইকাৰণে মই সিহঁতকো নাখালোঁ আৰু তাক মই এৰি থৈ আহিলোঁ, সিহঁতক সকলোকে মিলা প্ৰীতিৰে সিহঁতে তাত থাকিলে খালেগৈ এনেকৈ ক'লে। কোৱাৰ পিছত সাধুটো এতিয়া শেষ হ'ল, তুমি স্কুলত ক'ব পাৰিবা, তুমি ডাঙৰ হ'লে তুমিও ককা হ'বা, তেতিয়া ক'বা দেই। ভাল আমাৰ এতিয়া এই সাধুটো শুনি আপোনালোকে কেনে পালে, যদি ভাল পাইছে চাব আৰু আমাক কমেণ্ট কৰিব, আমাক জনাব কমেণ্ট কৰি, যদি ভাল হৈছে লাইক কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।